মানুহক আটাইতকৈ বেছি প্ৰয়োজন হোৱা প্ৰতিভাটো কি জানে? আঁতৰি আহিব পৰাটো। কেতিয়াবা ঠাইৰ পৰা, কেতিয়াবা কথাৰ পৰা, কেতিয়াবা কাৰোবাৰ জীৱনৰ পৰা। মূল্য শেষ হোৱাৰ লগে লগে তাৰ পৰা আঁতৰি আহিব লাগে। ভিক্ষা খুজি লোৱা আন্তৰিকতাতকৈ আঁতৰি আহি পোৱা নিসংগতা বহুগুণে শ্ৰেষ্ঠ। কাৰণ তাত অন্ততঃ আত্মসন্মান লগত থাকে, স্বাভিমান থাকে। মনত ৰাখিব, স্বাভিমানক কবৰ দি পালন কৰা সম্পৰ্ক এক মৰীচিকা মাত্ৰ। তাতকৈ আঁতৰি আহক। কাৰণ আপুনি নাহিলেও এটা সময়ত এনেকুৱা আহিব যে আপোনাক জোৰ কৰি আঁতৰাই পঠোৱা হ'ব। কিন্তু তেতিয়ালৈ আপুনি টুকুৰা টুকুৰকৈ ভাঙি পৰিব। সেয়ে কওঁ, নিজক সেই পৰ্যায়লৈ নিনিব। আন একো নাপালেও অলপ মৰম, অলপ সন্মান আপুনিওতো ডিজাৰ্ভ কৰে ন। কাৰোবাৰ প্ৰেম পোৱাৰ কথা নকওঁ, কিন্তু সুখী হোৱাৰ অধিকাৰটো আপোনাৰো আছে ন। সম্পৰ্ক পালন কৰক, ৰক্ষাও কৰক, কিন্তু স্বাভিমানক সুৰক্ষা দিহে। যদি তাত আঘাত লাগিছে, এটা সেমেকা হাঁহি মাৰক আৰু আঁতৰি আহক। জীৱনটো আপোনাৰ, ইয়াক আলফুলাই ৰখাৰ দায়িত্বও আপোনাৰে। ভালে থাকক।